Hello everyone, welcome to my YouTube channel. आज फूड ब्लॉग बनाई आছো মানে तुमसे ना हो पाएगा কলেজৰ পৰা অহাৰ সময়ত মানে এটা খুৰাই বলে 10 টকা তিনটা সিঙ্গাৰ দিয়ে সেইটো কাৰণে ভাবিলো যে এটা ফুড ব্লগ বনাইলো হেতুকে মানে তোনো সাতক ভিডিওটো লাষ্টলৈকে ধনচিৰৰ পৰা অহাৰ সময়ত ৰাইট সাইডে মানে খুৰাটো দোকান হয় আৰু তাতে বাৰ্থডে কিবা পাৰ্টি থাকিলে সেইবিলাকৰ অৰ্ডাৰ লোৱা হয় আৰু ইয়াতে সিঙ্গাৰ অইলটো মানে গৰম হৈ আছে আৰু এই সিঙ্গাৰ মালমুলি বিলাক এটা মানে বনাবো গ্যাস জ্বলাই দিল মাঝে মাঝে মানে লাৰিব লাগে মানে সিঙ্গাৰটো বেলেগ কিবা লাৰিব না লাগে बड़ा हरामी हो बेटा A few moments later. ফাইনালি আমাৰ সিঙ্গাৰবিলাক ৰঙা ৰঙা হৈ গ'ল আৰু এতিয়া মানে নামাব আৰু প্লেটত দিব सिंगल ले लो इतना खा लो जिंदगी हो तो ऐसी हो वाह क्या एक्टिंग कर रहा है वाह क्या एक्टिंग कर रहा है A few moments later. সিঙ্গাৰটো খাই কেনে বহুত ভাল লাগিল আপোনালোকে যদি কেতিয়াবা ধনচিকাটা তেনেহ'লে আপোনালোক ট্ৰাই কৰিব मजा आया वीडियो যদি ভাল লাগে থাকে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ